বন্ধু-বান্ধৱীসকল কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল, মোৰো খবৰ ভাল। মই এতিয়া বৰ্তমান এই ডাকতে খাল লৈ আছোঁ নহয়, এটা বস্তু এটা কাট বাইছোঁ, এইটো দেখা পাইছে এডাল কিহৰ গাছ? এডাল হৈছে বেতৰ গাছ। তাকে আজি বেতৰ আগ খাম বুলি ভাবিছোঁ, তাকে বেতৰ আগ নিবা লাগি আহিছোঁ। মই ভিতৰত চাই থাকক, বেতৰ আগ খাম। এইটো খাব লাগি ভাল, আমাৰ সৰুতে নাই তাতে মানে এইবিলাক বস্তু ধুনীয়াকৈ কাটি কাটি বনাই থৈছিলা। কটা আকৌ এইবিলাক বস্তু কাটোতে মানে অলপমান চাই চিতি কাটিব লাগিব, বহুত কটা। এইটো খালি তাৰমানে কি হয়, মেইনলি পেলুৰ প্ৰব্লেমটো ভাল হয় আৰু খাব লাগে আৰু টেঙা বোলা তিতা বোলা বস্তুটো খাব লাগে। এতিয়া ৰাতিয়ে হ'ব ধৰিছে, এতিয়া ঠিক নাই, এতিয়া নাখাব পাৰোঁ ৰাতিকে। এনেই এইটো সৰুতে আমাক খুব খুৱাইছে, তাকে আজি খাওঁ, বহুত দিনৰ মূৰত খাব মন গৈছে। আৰু এনেও মই তিতা খাই পেলাই বহুত ভাল পাওঁ তাৰমানে। তাকে আৰু এটা কাটো, কাটি কিন্তু এতিয়া বনাই খাম আৰু। ঠিক আছে, আপোনালোক কোনে কোনে এইটো বস্তু খাই পাইছে মোক কমেণ্ট কৰি জনাব। মানে বহুতে এইবিলাক বস্তু দেখাই নাই কিজানি, আমি এতিয়া এইটো বেতৰ আগ বুলি কোৱা। ঠিক আছে তেতিয়াহ'লে, আধা খোৱাৰ পিছত লগ পাম, দেখাম দে অলপমান বাৰু কেনেকুৱা হয় বস্তুটো নে।